দুৰ্ঘটনা হৈছিলে আপোনালোকে আটাই জ্ঞাত যে আমি একেলগে গৈ প্ৰদীপ ৰয় ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি গুণানুকীৰ্তন কৰি থাকিলে বোধহয় আজি শেষ নহ'ব। গতিকে অতি চমুকৈ শেষবাৰৰ বাবে হুকুমচান্দ আলী বক্সী ডাঙৰীয়াক দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। খুব দুখ লগা দিন, হঠাতে এই খবৰটো পাই পেলাই খুবেই বেয়া লাগিছে। আদিল দাৰ লগত আমাৰ এটা সম্বন্ধ ঘৰুৱা সম্বন্ধৰ নিচিনা আছিলে আৰু দলীয় সম্বন্ধৰ বাহিৰেও ঘৰুৱাভাৱে তেখেতে সদায় নিজৰ ভনীয়েকৰ নিচিনা মানিছিলে আৰু হঠাৎ এইটো দুখ লগা খবৰটো পাই পেলাই ভাঙি পৰিছোঁ। আৰু তেখেতে সদায় আমাক দলীয়ভাৱে মাৰ্গদৰ্শন কৰিছিল, ছিনিয়ৰ আছিলে আৰু খুবেই বেছি দলৰ প্ৰতি তেওঁৰ এটা মৰম স্নেহ খুব বেছি উৎসাহ আছিলে। আজি খুব দুখ লাগিছে ভাবি পেলাই। প্ৰাক্তন ছাত্ৰ নেতা, এজন বিশিষ্ট সমাজকৰ্মী আৰু আমাৰ কংগ্ৰেছ দলৰো এজন বিশিষ্ট নেতা, গুৱাহাটী পৌৰসভাৰ প্ৰাক্তন এডমিনিষ্ট্ৰেটৰ, খেলা ধূলা সমাজ যিকোনো কামতে লিপ্ত অংশগ্ৰহণকাৰী আমাৰ আদিল শ্বাহ ডাঙৰীয়াৰ মৃত্যুত আমি মৰ্মান্তিক আঘাত পাইছোঁ আৰু তেখেত মোৰ ব্যক্তিগতভাৱেও এজন সহকৰ্মীও আছিল আৰু অতি বন্ধুও আছিল।